আজি চাদৰত পতি লগোৱাৰ ভিডিঅ' এটা আপোনালোকৰ মাজলৈ মই আগবঢ়াইছোঁ। বহুতে সুধি আছে যে মোৰ চাদৰখন পতি লগালে চাদৰখন কোচ খাই যায়, গতিকে কিদৰে কোচ নোখোৱাকৈ চাদৰখন চিলাব পাৰি তাৰ ভিডিঅ' এটা মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু যিসকলে এতিয়াও শিকা নাই বা শিকিম বুলি ভাবি আছে তেতিয়াহ'লে এই ভিডিঅ'টো চাই পেলাই আপোনালোকে শিকিব পাৰিব আৰু উপকৃত হ'ব বুলি মই ভাবিছোঁ। এখন চাদৰত আমাৰ 6টা পতি থাকে, গতিকে তিনিটা পতি আমি চিলাই ল'ব লাগিব। এয়া মই পতিকেইটা প্ৰথমে জইন কৰি ল'ম। আৰু জইন কৰোঁতে এটা কথা মন কৰিব, ফুলকেইটা মিলিছেনে নাই, ইটোৰ লগত সিটো ফুল ধুনীয়াকৈ মিলাই ল'ব লাগিব। ইয়াত দেখিছেনে, মই ফুলকেইটা মিলাই ল'লোঁ আৰু চিলাই ল'লোঁ। এনেদৰে আমি তিনিওটা পতি চিলাই ল'ব লাগিব। এখন চাদৰত এফালে 3টা পতি লাগে আৰু আনফালে 3টা পতি লাগে। ইয়াত দেখিছেনে, মই সুন্দৰকৈ চিলাই ল'লোঁ আৰু ফুলকেইটাও ধুনীয়াকৈ মোৰ মিলি গৈছে, অলপো ইফাল সিফাল হোৱা নাই। এনেকুৱাকৈ চিলাই ল'লে আপোনালোকৰ চাদৰখন দেখিবলৈ শুৱনি হৈ পৰে। এতিয়া পতিটো চিলাই লোৱাৰ পিছত এনেদৰে এফালে মুটুকাই দিব লাগিব। এইফালে মুটুকাই লোৱাৰ পিছত আকৌ মূৰটো এনেকৈ মুটুকাই ল'ব লাগিব। এয়া মূৰটো মই মুটুকাই ল'লোঁ। এতিয়া একেবাৰে চাদৰখনৰ মূৰৰ ফালৰ পৰা চিলাইটো মাৰি যাব লাগিব। কিছুমান চাদৰত আকৌ পতিবোৰ সৰু থাকে, তেতিয়াহ'লে অলপমান তলৰ পৰা চিলালেও একো নাই। এইখন চাদৰত অলপ পতিটো দীঘল আছিলে, গতিকে মই মূৰৰ পৰাই চিলাই আহিছোঁ। আৰু এটা কথা মন কৰিব যে চাদৰখন চিলাই যাওঁতে আপোনালোকে টানি টানি নিচিলাব, পতিটোও নাটানিব আৰু চাদৰখনো নাটানিব। এয়া মূৰৰ পৰা একেবাৰে শেষলৈকে মোৰ এটা চিলাই মৰা হৈ গৈছে। এয়া মূৰৰ ফালেও মই এনেকৈ চাদৰখন মুটুকাই লৈছোঁ, পতিটো মুটুকাই লৈছোঁ। সেয়া এনেকৈ পতিটো মুটুকাই ল'লোঁ আৰু বেজীটো এনেকৈ ৰখাই ল'ব লাগিব। বেজীটো ৰখাই পেলাই আমি চাদৰখন ঘূৰাই ল'লোঁ আৰু এইফালেও এটা এনেকৈ চিলনি মাৰি ল'লোঁ। এয়া চিলনিটো মাৰি আকৌ এইফালৰ পৰা এনেকৈ মুটুকাই ল'লোঁ। মুটুকাই লৈ পুনৰ আমি চিলাই যাব লাগিব। এয়া দেখিছেনে মই কিদৰে চিলাইছোঁ। এনেকৈ চিলালে চাদৰখন কোচ নাখায় আৰু ফিনিচিংটো বৰ ধুনীয়া হয়। এয়া ইফালে হৈ গ'ল। এতিয়া আনফালেদি আকৌ মই লাহে লাহে চিলাই যাম। এয়া লাহে লাহে চিলাই গৈছোঁ আৰু টনাটনি মই একেবাৰে কৰা নাই, একেবাৰে আলাসত মই চিলাই গৈছোঁ। এয়া এইটো মোৰো চিলাই হৈ গৈছে। এয়া শেষৰখিনি পালোহি। এতিয়া শেষৰখিনি পাওঁতে বেজীটো পুনৰ আগৰ দৰে ৰখাই লৈ পেলাই চিলাইটো ঘূৰাই পেলাই মাৰিব লাগিব। এইফালৰ পৰা ঘূৰাই আনি ফিনিচিংটো আমি মাৰি দিব লাগিব। এয়া দেখিছেনে মই কিদৰে বেজীটো ঘূৰাই আনিছোঁ আৰু আকৌ এতিয়া এইফালে অলপমান চিলাই ফিনিচিংটো মাৰি দিব লাগিব। এনেকৈ চিলালে চাদৰখন আপোনালোকৰ কেতিয়াও কোচ নাখায় আৰু ফিনিচিং বৰ ধুনীয়া হয়। আপোনালোকে এনেদৰে চিলাই চাবচোন হয়নে নহয়। এয়া মোৰ চাদৰখন দেখিছেনে, অলপো কোচ নোখোৱাকৈ ধুনীয়াকৈ হৈ গৈছে। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব, আৰু যদি যিসকলে চোৱা নাই তেওঁলোকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।